নমস্কাৰ। আজি ভাবিলোঁ বেটিক ব্ৰেকফাষ্টত পনীৰে কিবা এটা ৰেচিপি বনাই দিওঁ আৰু সেইবাবে ৰেডি কৰি লৈছোঁ এইফালে ড্ৰাই ফ্ৰুটছ আৰু ঘি লৈছোঁ, অন্নপূৰ্ণ ঘি হয়, আৰু লগতে এইটো পনীৰ আৰু একাপ গৰু গাখীৰ। আৰু এইফালে কেৰাহীখন বহাই ইয়াতে মই অকণমান ঘি দি এচামুচ চুজি দিছোঁ। চুজিটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও নাই। আৰু ইয়াতে মই পনীৰ দি দিছোঁ, পনীৰখিনি গুড়ি কৰি লৈছোঁ। আৰু এইখিনি ভালদৰে অকণমান লৰোৱাৰ পিছত ইয়াতে মই এতিয়া এড কৰিম ইয়াৰ ড্ৰাই ফ্ৰুটছ আৰু গুড়। এইখিনি ভালদৰে লৰোৱাৰ পিছত ইয়াতে গাখীৰ একাপটো দি দিছোঁ মই। আৰু গাখীৰখিনি এনেকৈ দিয়াৰ পিছত অকণমান লৰোৱাৰ পিছত যেতিয়া গাখীৰখিনি শুকাই আহিব আৰু ইয়াত দেখিছে শুকাই আহিছে, আৰু মানে ফাইনেলি মোৰ পনীৰ ৰেচিপিটো হৈয়ে গ'ল। আৰু এয়া বেটিক মই খুৱাবলৈ লৈছোঁ। আৰু এয়া বেটি প্ৰথম খুৱাওঁতেই খুব ধুনীয়াকৈ হৈছে, আৰু আপোনালোকে খুৱাব পাৰে 8 মহীয়া শিশুৰ পৰা 3 বছৰলৈকে।